টেট পৰীক্ষাৰ প্ৰশ্ন উত্তৰ। ১ নম্বৰ, কাৰ্বিসকলক কোনে অসমৰ কলম্বাছ বুলি কৈছিল? উত্তৰ, বিষ্ণুপ্ৰসাদ ৰাভাই। ২ নম্বৰ প্ৰশ্ন, কাৰ্বিসকলৰ জাতীয় উৎসৱ কি? ৰেংকাৰ বা ৰংকাৰ। ৩ নম্বৰ প্ৰশ্ন, ডিমাছাসকলে খেতিৰ শেষত কৰা উৎসৱটোৰ নাম কি? উত্তৰ, বিচুডিমা। ৪ নম্বৰ প্ৰশ্ন, মাধৱদেৱে জীৱনৰ শেষ সময়খিনি কোন ৰজাৰ ৰাজ্যত থাকিবলৈ লয়? উত্তৰ, কোচবিহাৰৰ ৰজা লক্ষ্মীনাৰায়ণৰ ৰাজ্যত থাকিবলৈ লয়। ৫ নম্বৰ প্ৰশ্ন, মাধৱদেৱৰ নাটকসমূহৰ ভিতৰত সম্পূৰ্ণ নাটক কোনখন? উত্তৰ, দধিমথন বা অৰ্জুন ভঞ্জন। ৬ নম্বৰ প্ৰশ্ন, কীৰ্তনত কেইটা খণ্ড আছে? উত্তৰ, ২৭টা। ৭ নম্বৰ প্ৰশ্ন, শংকৰদেৱে গুণমালা পুথিখন কেইটা পদত ৰচনা কৰি অসাধ্য সাধন কৰিছিল? উত্তৰ, ৩৩৭টা পদত। অসমৰ কোনখন ঠাইক প্ৰাচ্যৰ মানচেষ্টাৰ বুলি কোৱা হয়? উত্তৰ, শুৱালকুছিক। তলৰ কোনটো মুক্ত ধাতৱীয় মণিক নহয়? ক সোণ, খ প্লেটিনাম, গ গেলেনা, ঘ সীহ। উত্তৰ, গ গেলেনা। ১০ নম্বৰ, বায়ুমণ্ডলৰ কোনটো স্তৰত উৰাজাহাজ চলাচলৰ বাবে সুবিধাজনক? উত্তৰ, ষ্ট্ৰেটস্ফিয়াৰ। ১১ নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো স্তৰ পৃথিৱীৰ উপৰিভাগত লাগি থকা স্তৰ? উত্তৰ, ট্ৰপোস্ফিয়াৰ। ১২ নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা কোনটো কাৰক আমাৰ পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰক হিচাপে গণ্য কৰা হয়? ক জনসংখ্যা বিস্ফোৰণ, খ বনাঞ্চল ধ্বংস, গ ঔদ্যোগিক বিকাশ। উত্তৰ, ক জনসংখ্যা বিস্ফোৰণ। ১৩ নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ জীৱাশ্ম ইন্ধন নহয়? ক কয়লা, খ ডিজেল, গ পেট্ৰল, ঘ জৈৱ ডিজেল। উত্তৰ, ঘ জৈৱ ডিজেল। ১৪ নম্বৰ প্ৰশ্ন, প্ৰকৃতিৰ বৃক্ক বুলিলে কি বুজায়? উত্তৰ, তৃণভূমি। ১৫ নম্বৰ প্ৰশ্ন, কোনটো চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হয়? উত্তৰ, ১৯৮০ চনত।